এদিনাখন নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক উদ্দেশ্য কৰি সুধিলে আইয়ু আউল ইসলামি আফাক, অৰ্থাৎ ইছলামৰ সবতকৈ মজবুত আমল কোনটো? সাহাবাসকলে উত্তৰ দিলে নামাজ। নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে নহয়। তেতিয়া সাহাবাসকলে উত্তৰ দিলে ৰোজা। নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে নহয়। তেতিয়া সাহাবাসকলে আকৌ উত্তৰ দিলে তেন্তে অন্যায়ৰ বিৰুদ্ধে কৰা যুদ্ধ। নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে নহয়। তেতিয়া সাহাবা রাদিয়াল্লাহু তাআলা আনহু আৰজ কৰিলে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তেন্তে আপুনিয়ে কৈ দিয়ক ইছলামৰ সবতকৈ মজবুত আমল কোনটো? তেতিয়া নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে ইছলামৰ সবতকৈ মজবুত আমল হৈছে আল্লাহৰ বাবে ইজনে সিজনৰ লগত ভাল পোৱা ৰখা। তাৰ মানে ইজনে সিজনৰ লগত ভাল পোৱাৰ সম্পৰ্ক ৰখা, মহব্বতৰ সম্পৰ্ক ৰখাটো হৈছে ইছলামৰ সবতকৈ মজবুত আমল। আজি ভাল পোৱাৰ পৰাই বঞ্চিত মুছলিম সমাজ। আজি ইছলামৰ সবতকৈ মজবুত আমলটো মুছলমানসকলে হয়তো সম্পূৰ্ণভাৱে কৰিব পৰা নাই। তাৰ বাবে আজি মুছলমান সমাজ কি দুৰ্দশা, কি দুৰ্গতিত পতিত হৈছে এয়া নকলেও হয়। এই ভাল পোৱা কেৱল মাত্ৰ মুছলিমসকলৰ বাবে নহয়, সকলোৰে সৈতে আল্লাহৰ বাবে সকলোৰে লগত এই ভাল পোৱা ৰখাৰ বাবে ইছলামে এই নিৰ্দেশ কৰিছে। অনাহকত কাৰোবাক ঠাট্টা কৰা, বিদ্ৰোহ কৰা, হত্যা কৰা এই ইছলামে কেতিয়াও একচেপ্ট নকৰে, গ্ৰহণ নকৰে। আৰু সেইকাৰণে ইছলামে ঘোষণা কৰি দিছে যে কোনো ধৰ্মকে মুছলমানসকলে নিন্দা কৰিব নোৱাৰে। ইছলামৰ নিৰ্দেশ এয়াই যে ইয়া আইয়ুহাল মুছলিমুন, হে মুছলমানসকল, আসমিউ, কাণ খুলি শুনি লোৱা। কি শুনিম? ইহতাৰামা জামিউল আদিয়ান, সকলো ধৰ্মকে সন্মান কৰিবা। লা তাদিনু, খবৰদাৰ কোনো ধৰ্মকে অসন্মান নকৰিবা। কিয়? হাযা হুৱা তা'লিমুল ইছলাম, এয়া তোমাৰ বাবে ইছলামৰ শিক্ষা হয়। তাৰমানে কোনো ধৰ্মৰ বিষয়বস্তুক নেগলেক্ট কৰা ইছলামৰ আদৰ্শৰ বহিৰ্ভূত কাম। এজন প্ৰকৃত মুছলমানে কোনো ধৰ্মক অথবা কোনো ধৰ্মৰ বিষয়বস্তুক নিন্দা কৰিব নোৱাৰে। এয়া ইছলামে কঠোৰভাৱে নিষেধ কৰি দিছে। পবিত্ৰ কোৰাণত আছে সূৰা আনআম 108 নম্বৰ আয়াত, আল্লাহ পাকে কৈছে ওয়ালা তাসুব্বুল লাযীনা ইয়াদউনা মিন দুনিল্লাহি ফায়াসুব্বুল্লাহা আদওয়ান বিগাইৰি ইলম, অৰ্থাৎ যিসকলে আল্লাহক বাদে ওয়াইন কাৰোবাৰ পূজা অৰ্চনা কৰে, দেৱ দেৱীৰ পূজা অৰ্চনা কৰে, তোমালোকে সেইসকলক গালি গালাজ নকৰিবা, তুচ্ছ তাচ্ছিল্য মন্তব্য নকৰিবা। কিয়নো তেওঁলোকো আল্লাহক অজ্ঞতাবশতঃ গালি গালাজ কৰিব পাৰে। যেতিয়া নেকি তেওঁলোকে গালি গালাজ কৰিব আল্লাহক আৰু তোমালোকে গালি গালাজ কৰিবা তেওঁলোকৰ দেৱ দেৱীক, তেতিয়া দুপক্ষ ইয়াত অসন্তুষ্ট হ'ব আৰু অসন্তুষ্ট হোৱাৰ পিছত তৰ্ক বিতৰ্ক হ'ব। তৰ্ক বিতৰ্ক এটা সময়ত গৈ হাই কাজিয়া হাংগামাৰ সৃষ্টি হ'ব আৰু এই হাংগামা এটা সময়ত লৈ গৈ সাম্প্ৰদায়িক সংঘৰ্ষ হৈ ৰক্তপাতৰ ঘটনাৰ সৃষ্টি কৰিব। তাৰ কাৰণে আল্লাহ ৰাব্বুল ইজ্জতে খুদ কোৰাণৰ জৰিয়তে এলান কৰিছে, ঘোষণা কৰি দিছে যে তোমালোকে এই সংঘৰ্ষবিলাকৰ পৰা দূৰত থকাৰ বাবে বাছ কোনো কাৰো ধৰ্মৰ বিষয়বস্তু গালি গালাজ নকৰিবা। ইয়াত সকলোবোৰ সুন্দৰ হৈ থাকিব। তুমি তোমাৰ ঠাইত থাকি আল্লাহৰ ইবাদত কৰা, তেওঁলোকে তেওঁলোকৰ ঠাইত থাকি দেৱ দেৱীৰ পূজা অৰ্চনা কৰিব। আজি মুছলমানসকলৰ মাজত 90% পবিত্ৰ কোৰাণৰ এইসমূহ আদেশ নিষেধৰ বিষয়ে মুঠেই নাজানে। কিয়নো মুছলমানসকলৰ 90% কোৰাণ অধ্যয়ন নকৰে, কোৰাণ নপঢ়ে। তাৰ বাবে আজি দুৰৱস্থা, এই দুৰ্দশা। কোৰাণ এই কাৰণে পৃথিৱীত আহিছিল যে আমি কাৰোবাক হিংসা কৰোঁ, কাৰোবাক হত্যা কৰোঁ, কাৰোবাক মাৰি পেলাওঁ, জলাঞ্জলি দিওঁ, সাম্প্ৰদায়িক সম্প্ৰীতিক বিনষ্ট কৰোঁ, সকলোবোৰ গৰামীক লগত ৰাখি সকলোবোৰ ধ্বংস কৰি পেলাওঁ? না, এই কিতাপ কিয় নাজিল কৰা হৈছিল? আল্লাহ পাকে সেই কোৰাণৰে সূৰা ইব্ৰাহিমৰ প্ৰথমটো আয়াততে ঘোষণা কৰিছে, আলিফ লাম ৰা কিতাবুন আনজালনাহু ইলাইকা লিতুখৰিজান নাসা মিনাজ যুলুমাতি ইলান নূৰ। A book we have sent down to bring people out of darkness into light. অৰ্থাৎ এই কিতাপ এই কাৰণে পৃথিৱীৰ বুকুলৈ অৱতীৰ্ণ কৰা হৈছে যাতে অন্ধকাৰত ডুব গৈ থকা মানুহসকলক পোহৰৰ বাট দেখুৱাব পাৰি। অৰ্থাৎ পথভ্ৰষ্ট হোৱা, পথহাৰা হোৱা মানুহসকলক শান্তি আৰু মানৱতাৰ ৰাস্তা দেখুৱাই দিব পাৰি, প্ৰকৃত মানুহ ৰূপে গঢ় দিব পাৰি। তাৰ বাবে কোৰাণ পৃথিৱীৰ বুকুলৈ প্ৰেৰণ কৰা হৈছিল।
কিন্তু আফসোস যি ইছলামৰ এই আদেশ, যি ইছলামৰ এই নিষেধ, এই আদেশ আৰু নিষেধ মালাসমূহকে মুছলমানে আজি অনুধাৱন কৰিব পৰা নাই। আৰু অনুধাৱন কৰিব পৰা নাই বাবে সেই আদৰ্শ খৰগত কৰি জীৱন যাপন কৰিব পৰা নাই। আৰু সেই আদৰ্শ আজি মুছলমানৰ লগত নাই বাবে আজি য'তেই গৈছে তাতেই মুছলমান শোষিত, পীড়িত, লাঞ্ছিত, বঞ্চিত হৈছে। আৰু তেতিয়ালৈকে হ'ব যেতিয়ালৈকে নেকি মুছলামে পৰিপূৰ্ণ ইছলামৰ আদৰ্শ মোতাবিক জীৱন যাপন কৰি গোটেই ভাৰতবাসীৰ সৈতে, বিশ্ববাসীৰ সৈতে ভাতৃত্ববোধ আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদৰ্শৰ লেখীয়াকৈ সকলোৰে লগত ঐক্যবদ্ধ হৈ জীৱন যাপন কৰাৰ সিদ্ধান্ত নল'ব, মহাব্বতৰ সৈতে থকাৰ বাবে কোচিছ নকৰিব, চেষ্টা নকৰিব। সেয়েহে হওক আমি সকলোকে লগত লৈ এখন মহাব্বতে ভৰা, শান্তিৰে ভৰা